Hello everyone, I'm Luqman Hussain Ansari, an English language trainer and mentor. It's an amazing video lecture for teaching passive voice of present continuous tense. So let's get started. So যিকোনো টেন্সৰ সূত্ৰ মুখস্থ ৰাখিবলৈ হ'লে তাৰ সহজ পদ্ধতি হ'ল যে সেই টেন্সৰ নামত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দৰ অৰ্থ জানি ল'ব লাগিব। গতিকে প্ৰেজেন্ট মানে বৰ্তমান, কন্টিনিউয়াস মানে চলি থকা, আৰু টেন্স মানে হ'ল কাল। গতিকে এই টেন্সৰ সূত্ৰ হ'ব যে বৰ্তমান কালত কোনো এটা কাম চলি থকা বুজালে তাক প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কোৱা হ'ব। যিকোনো এটা অসমীয়া বাক্য চাই যেনে আমি গম পাব পাৰি যে এইটো এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ অসমীয়া বাক্য আৰু এটা এটা পেসিভ ভয়েস। তো তাৰ কাৰণে সিম্বল বা চিহ্ন হ'ল যে অসমীয়া বাক্যৰ শেষত আ হৈ আছে পোৱা যাব। আৰু ইয়াৰ ফৰ্মছ অফ ভাৰ্ব হ'ল সাবজেক্ট, তাৰ পিছত এম ইজৰ পৰা কোনো এটা, তাৰ পিছত বিং, তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম। গতিকে আমি এই বাক্যটোক এনালাইজ কৰিম, আৰু যেহেতু এই বাক্যটোক আমি সাইন্টিফিক মেথড 4 অনুযায়ী এনালাইজ কৰিম। যদি আপুনি এতিয়ালৈকে সাইন্টিফিক মেথড 4 চোৱা নাই তেতিয়াহ'লে ওপৰৰ আই বাটনত ক্লিক কৰি নাইবা ডেসক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰি এটাই চাই লওক। সো সাইন্টিফিক মেথড 4 দ্বাৰা আচলতে 6টা ষ্টেপৰ নাম। ষ্টেপ নম্বৰ 1 হ'ল ভাৰ্ব নিৰ্ণয় কৰা, আৰু ভাৰ্ব সাধাৰণতে অসমীয়া বাক্যৰ শেষত থাকে। গতিকে ইংৰাজী শিকোৱা এটা কাম বা ক্ৰিয়া বুজাই আছে, গতিকে এইটো এটা ভাৰ্ব। ষ্টেপ নম্বৰ 2 হ'ল সাবজেক্ট নিৰ্ণয় কৰা। পেসিভ ভয়েসৰ সাবজেক্ট নিৰ্ণয় কৰিবলৈ হ'লে ভাৰ্বটো কাক শব্দ দি প্ৰশ্ন কৰিব লাগে। কাক শিকোৱা হৈ আছে, কোনো উত্তৰ পোৱা নাই, তেতিয়াহ'লে নেক্সট আৰু এটা কুৱেশ্যন কৰিব লাগে, সেইটো হ'ল কি শব্দ দি প্ৰশ্ন কৰিব লাগে। গতিকে কি শিকোৱা হৈ আছে, ইংৰাজী শিকোৱা আছে, গতিকে ইংৰাজী শব্দৰ দ্বাৰা আমি উত্তৰটো পালো, যাৰ কাৰণে ইংৰাজীটো হ'ব সাবজেক্ট। গতিকে আমি এছ ফৰ সাবজেক্ট ইয়াতে নিৰ্ণয় কৰিছো। তাৰপিছত ষ্টেপ নম্বৰ 3 হ'ল 1 2 3 4 নিৰ্ণয় কৰা, আৰু 1 2 3 4 হ'ল 4টা প্ৰশ্নৰ নাম। যিহেতু এই বাক্যটোত কোনো অতিৰিক্ত শব্দ নাই, গতিকে 1 2 3 4 নিৰ্ণয় কৰাৰো প্ৰয়োজন নাই। ষ্টেপ নম্বৰ 4 হ'ল টেন্স নিৰ্ণয় কৰা, আৰু টেন্স নিৰ্ণয় কৰিবলৈ হ'লে চিম্বল চাব লাগিব, আৰু এই টেন্সৰ চিম্বল হ'ল আ হৈ আছে। সো অসমীয়া বাক্যৰ শেষত শিকোৱা হৈ আছে পোৱা গ'ল, গতিকে আমি গম পালো কোন টেন্স, প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। সো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আমি নিৰ্ণয় কৰিলো। ষ্টেপ নম্বৰ 5 হ'ল ট্ৰান্সলেশ্যন কৰা, আৰু ট্ৰান্সলেশ্যন কৰাৰ ষ্ট্ৰাকচাৰটো আপুনি নিশ্চয় সাইন্টিফিক মেথড 4ৰ ভিডিঅ' চাইছে। যদি চোৱা নাই তেতিয়াহ'লে আপোনাৰ সুবিধাৰ্থে মই ইয়াতে মেনশ্যন কৰিছোঁ দ্য ষ্ট্ৰাকচাৰ অফ সাইন্টিফিক মেথড 4, আৰু সেইটো হ'ল প্ৰথমত ছাবজেক্টৰ ইংৰাজী বনাব লাগিব। আৰু এই বাক্যত যিহেতু ইংৰাজী শব্দটো হ'ল ছাবজেক্ট, তাৰ কাৰণে ইংৰাজী কি হ'ব, ইংলিছ। সো লিখিলো ইংলিছ। তাৰপিছত ভাৰ্বৰ ইংৰাজী, আৰু এই বাক্যটোত ভাৰ্ব হ'ল শিকোৱা। শিকোৱাৰ কাৰণে কি আহে ইংৰাজী, টিচ। তাৰপিছত 1 2 3 4ৰ ইংৰাজী বনোৱা। যেহেতু 1 2 3 4 আমি এই বাক্যত পোৱা নাই, গতিকে ইংৰাজী বনোৱাৰো প্ৰয়োজন নাই। এতিয়া ষ্টেপ নম্বৰ 6 হ'ল ফৰ্মছ অফ ভাৰ্ব বহোৱা। এই টেন্সৰ ফৰ্মছ অফ ভাৰ্ব হ'ল প্ৰথমে সাবজেক্টৰ ইংৰাজী, আৰু ইয়াতে সাবজেক্টৰ ইংৰাজী অলৰেডি আমি বহাই দিছোঁ। তাৰপিছত এম ইজৰ পৰা যিকোনো এটা, গতিকে ইংলিছ আৰ, ইংলিছ এন, ইংলিছ ইজ, কোনটো হ'ব, ইংলিছ ইজ। গতিকে ইয়াতে আমি ইজ লিখিলোঁ। তাৰপিছত বিং লিখিব লাগিব, এইটো বিং নহয় দে, বিইং। চ' লিখি দিলোঁ বিইং। যেহেতু আমি ইয়াতে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বহাইছোঁ, গতিকে এইটোক আমি থাৰ্ড ফৰ্মলৈ ৰূপান্তৰিত কৰিব লাগিব। তো হৈ গ'ল ইংৰাজী শিকোৱা হৈ আছে, ইংলিছ ইজ বিং টট। চ' এই বাক্যটোৰ য়েছ নো কুৱেশ্যন বনাবলৈ হ'লে ইজ শব্দটোক ছাবজেক্টৰ আগত আনি দিলে হৈ গ'ল ইজ ইংলিছ বিং টট। যদি ডব্লিউ এছ কুৱেশ্যন বনাব অতি সহজ, তাৰ কাৰণ কি শব্দৰ ইংৰাজী বনাই ওপৰৰ বাক্যটো শুভ আনি দিলেই হ'ল। গতিকে হোৱাই এতিয়া আমি এই বাক্যটোৰ নেগেটিভ বনাম। নেগেটিভ বনাবলৈ হ'লে ইজৰ পিছত এটা নট বনাব লাগিব, গতিকে কি হৈ যাব, ইংলিছ ইজেণ্ট বিং টট। এতিয়া এই বাক্যটোৰ য়েছ নো কুৱেশ্যন বনাবলৈ হ'লে ইজেণ্ট শব্দটোক ছাবজেক্টৰ আগত আনি দিব লাগিব, গতিকে ইজেণ্ট ইংলিছ বিং টট। আৰু ডব্লিউ এছ কুৱেশ্যন বনাবলৈ হ'লে ডব্লিউ এছ ৱৰ্ডটো লিখি ওপৰৰ বাক্যটো শুভ হোৱাই। এতিয়া আপোনালোকে চালে যে আমি পেসিভ ভয়েসৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এটা বাক্যক 6 ধৰণে বনাই চালো। এতিয়া আপোনাৰ হোমৱৰ্ক হ'ল যে আপুনি এজন বন্ধুৰ লগত বহি সেই বন্ধুৱে আপোনাক অসমীয়া ক'ব, আপুনি তাৰ ইংৰাজী বনাই যাব। অৰ্থাৎ ধৰক ইট ভাৰ্বটো লৈ এজনে ক'লে যে ভাত খোৱা হৈ আছে, আপুনি ক'ব ৰাইচ ইজ বিং ইটেন। তাৰপিছত সেই বন্ধুজনে আকৌ সুধিব ভাত কি খোৱা হৈ আছে, নাইবা ভাত খোৱা হৈ আছেনে, তো আপুনি তাৰ আনচাৰ কৰিব ইজ ৰাইচ বিং ইটেন। তাৰপিছত আকৌ সেই বন্ধুৱে সুধিব ভাত কিয় খোৱা হৈ আছে, আপুনি তাৰ ইংৰাজী বনাব হোৱাই ইজ ৰাইচ বিং ইটেন। চ' এনেকৈ 6টা বাক্যত প্ৰথমে আপোনাৰ বন্ধুজনে প্ৰতিটো অসমীয়া ক'ব, আপুনি তাৰ ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰিব। তাৰপিছত আপুনি আপোনাৰ বন্ধুজনক অসমীয়াত সুধিব, তেওঁ এইবোৰৰ ইংৰাজী বনাব। এনেকৈ এই 3টা ভাৰ্বৰ লগতে আৰু কিছুমান ভাৰ্ব এড কৰি প্ৰেক্টিছ কৰক, তাৰ কাৰণ প্ৰেক্টিছ মেক্স আ মেন পাৰফেক্ট।
সো যদি এই ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু বেয়া লাগিলে ডিসলাইকৰ বাটনটো আছেই আৰু যদি অত্যাধিক ভাল লাগিছে তেতিয়াহ'লে এটা শ্বেয়াৰ কৰিব। থ্যাংক ইউ ফৰ ওয়াচিং।